তো সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল ভালে থাকক সুস্থ থাকক আৰু আজি মই একচুৱেলি চুলিখিনি ষ্ট্ৰেট কৰিম বুলি ভাবিছোঁ আচলতে ইমানো কাৰ্লি নহয় মোৰ চুলিখিনি তথাপিতো ভাবিলোঁ কি অলপমান লুকছটো চেঞ্জ কৰিবলৈ মন যায় ন সেইকাৰণে ভাবিলোঁ আজি ষ্ট্ৰেট কৰোঁ সেইকাৰণে এটা লগে হৈ যাওক বুলি ভাবিলোঁ নে কি কয় সেইকাৰণে আজি এটা ষ্ট্ৰেটনিং কৰা নাছিলোঁ মোৰ চুলিখিনি বহুত মানে পাতল হ'লে মানে চুলিখিনি মানে কি হয় যদি চুলি মানে মুদাটো যদি পাতল হয় তেতিয়া ষ্ট্ৰেট কৰিলে একদম মাথাটো একদম ওলাই যোৱা লিখা লাগে এতিয়া মোক কেনেকুৱা লাগে মই ক'ব নোৱাৰিছোঁ কৰাৰ পিছত গম পাম কেনেকুৱা লাগে গতিকে ভিডিঅ'টো দেখাই যাম কৰাৰ পিছত চুলি ষ্ট্ৰেট কৰাৰ পিছত কেনেকুৱা লাগে আপোনালোকে মোক জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব মই জানিম নহয় ভাল লাগিছে বেয়া লাগিছে গতিকে বেয়া লাগিলেও জনাব ভাল লাগিলেও জনাব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়ালৈকে ছোৱালীজনী আহি পোৱা নাই যোনজনীয়ে মোক ষ্ট্ৰেট কৰি দিব তাই আহি পালে মই ভিডিঅ'টো ষ্ট্ৰেটনিং ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম সীমা হাই কৰে আকৌ ষ্টাৰ্টিং কৰিবলৈ লৈছোঁ আৰু দেই ষ্ট্ৰেট মোক এনেকৈ ভাল লাগিছিলে নিব চুলিখিনি অকণমান ফুলি আছিলে ষ্ট্ৰেট নকৰোঁতে কেনেকুৱা লাগিব নিজেই পালা মানুহটোৱে ষ্টেট কৰিবলৈ ভাবিছোঁ এতিয়া লগাই আছে ফাৰ্ষ্ট ষ্ট্ৰেটনিং ক্ৰীমটো ক্ৰীমটো লগাই কমপ্লিট হৈ গ'ল তাৰপিছত আৰু ধৰক 40 মিনিট মানৰ পিছত এইখিনি ক্ৰীম ধুই দিব লাগিব খা চানাকে খা একো খাবলৈ নাই তহঁতক हेलो फ्रेंड्स আপোনালোকে পৰিবাক চিনি পাই চাগে আৰু আমাৰ পৰিবাৰে আজি চুলি ষ্টেট কৰিছে ওই এডিট কৰিব পাৰি না ইমানটো এডিট মানে কাটি দিব পাৰে না দিছো
খুৱাবগৈ লাগে, খুৱাই আনোগৈ, ভোকত মৰিব এতিয়া নহ'লে। লেটু সেইটো হৈ গৈছেগৈ, লেটু সেইটো খাবলৈ ৰখি আছে। এফালে এজনী পৰ্দা কিনা লুকাইছে। প্ৰথমতে দেখাইছোঁ মোৰ লুকছটো কেনেকুৱা লাগিছে ক'ব। আৰু এতিয়া এটা মানে অলপ পাৰ্পুলত প্ৰডাক্ট আনিছিলোঁ, সেই প্ৰডাক্টখিনি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। খুৱাই বৈ পেট পূজা কৰি আনিছোঁ, হাঁহি নাথাকিবি আকৌ। পাৰ্পুলৰ প্ৰডাক্ট বহুত দিন পেণ্ডিং হৈ আছিলে, এতিয়া আজি আহি পাইছেহি। প্ৰথমতে আহিছে দুটা লাইনাৰ, ষ্ট্ৰেট ইউকি লাইনাৰ, আৰু এটা আছে ব্লেক, এইটো নাম্বাৰ হৈছে গ্ৰীণ ফায়াৰ, এইটো নাম্বাৰ হৈছে 3, এইটো 3। এইটো হৈছে গ্ৰীণ কালাৰ, এইটো হৈছে পাৰ্পুলৰ কম্পেক্ট, কেনেকৈ দেখালে হ'ব, পাৰ্পুলৰ কম্পেক্ট। আৰু এইটো নাম্বাৰ হৈছে 3, বেছ ছেল্ফ কেয়াৰ 3 নাম্বাৰ এইটো। অলপমান কৰি দেখাইছোঁ অকণমান। এণ্ড লিপষ্টিক, এইটো মোৰ এইটো ফ্ৰী লিপষ্টিক, এইটো ৰেড কালাৰ, ৰেড কালাৰ, পাৰ্পুলৰ ফ্ৰী লিপষ্টিক, মজা কালাৰটো। লিপষ্টিক ঐ ডোন্ট টাচ। এইটো হৈছে পাৰ্পুলৰ লিপ বাম। তো ইমানতে হ'ব দিব ভিডিঅ'টো। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি মোৰ লুকছটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব দেই। বাই।